মই এই কথাটো দুখ পাইছোঁ যে হাগ্ৰামা মহিলাই ডাঙৰীয়াই NDBৰ কৰ্মীসকলক নেতৃবৃন্দক অভাৰগ্ৰাউণ্ডত লৈ আহিবৰ কাৰণে যিহেতু বছৰ বছৰ তেওঁলোকে জংঘলত থাকিব নালাগে আৰু তেওঁলোকে অনাহকত জীৱন ত্যাগ কৰিব নালাগে এই কথাটো চিন্তা কৰি তেখেতে BTCত দ্বিতীয় এটা চুক্তি কৰিবৰ কাৰণে তেখেতে যোজা কৰিছিল এই যোজা কৰাৰ পিছত প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰ যিটো পদক্ষেপ লৈছিল এই পদক্ষেপক আগতীয়াভাৱে তেওঁ ক্ৰছ কৰি পেলাই আগবাঢ়ি পেলাই তেওঁ মানে চুক্তি কৰিলে তেওঁ চুক্তি কৰাৰ পিছত যিসকল NDB সকলে মানে আৰ্ম সাৰেণ্ডাৰ কৰি অভাৰগ্ৰাউণ্ডত আহিলে তেওঁলোকক আজি নিৰাপত্তা দিয়া নাই তেওঁলোকৰ জীৱন কেনেকৈ চলিব তেওঁলোকে কি কৰিব এই কথা সেই দিকটো নিৰ্ণয় কৰি দিয়া নাই বৰংচ তেওঁলোকে অভাৰগ্ৰাউণ্ডত গুচি অহাৰ পিছত তেওঁলোকক আকৌ পুলিচৰ যোগেদি হাৰাশাস্তি কৰা হৈছে মই এই বাৰ্তাটো পোৱাৰ লগে লগে এই কথাই চিন্তা কৰিছোঁ তেওঁলোকক সদায় যদি টৰ্চাৰ কৰা হয় মাটি মাটি তেওঁলোকক হেৰেছমেণ্ট দিয়া হয় তেওঁলোকে কি কাৰণত সমাজৰ মাজত তেওঁলোকে জীয়াই থাকিবৰ কাৰণে ৰাস্তাটো পাব নিশ্চয় সেইকাৰণে তেওঁলোকৰ মনটো ভাঙি গৈছে মন ভাঙি তেওঁলোকে আকৌ জংঘলত ঘূৰি যাবলৈ বাধ্য হৈছে সেই কথাটোকে মই এনালাইচিছ কৰি পেলাই পাইছোঁ আৰু এই কথাটোৱে সত্য এতিয়ালৈকে আমাৰ কৰ্মীবিলাকক সমত পঠিয়াই দিয়া আছে তেওঁলোকে ৰিপৰ্ট কৰিব লাগে অন্যথা তেওঁলোকে কেম্পেইন কৰিব নোৱাৰিব BPF দলৰ যিবিলাক কৰ্মী যিবিলাক লিডাৰ তেওঁলোকক এনেকুৱা ধৰণৰ সমত জাৰি কৰিছে তেওঁলোকে হাজিৰ হ'ব লাগিব হাজিৰ হৈ পেলাই জৰিমনা দিব লাগিব তাৰপিছতে তেওঁলোকে মুকলি পথাৰ ঘূৰা ফুৰা কৰিবৰ কাৰণে তেওঁলোকে সুবিধা পাব এইটো কেনেকুৱা ধৰণৰ আইন হয় গণতন্ত্ৰৰ দেশত এই আইনটো একেবাৰে আমি দেখা পোৱা নাছিলোঁ আমিও আন্দোলন কৰি আহিছোঁ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত সকলো আমাৰ যুৱকসকলে BLT কৰি পেলাই অস্ত্ৰ ধাৰণ কৰি পেলাই তেওঁলোকে নিজৰ সমাজক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁলোকে জংঘলত গৈছিলে তেওঁলোক উঠি অহাৰ পিছত আকৌ অভাৰগ্ৰাউণ্ডত অহাৰ পিছত সেই পৰিৱেশত তেওঁলোকে সন্মুখীন হ'বলগীয়া হোৱা নাছিলে আজি 17 বছৰ পিছত আকৌ তেওঁলোককো এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰি আছে সেই গতিকে মই ৰেলী কৰিব বিচাৰিছিলোঁ প্ৰটেষ্ট ৰেলী কৰিব বিচাৰিছিলোঁ কিন্তু মই ভাবিলোঁ মই প্ৰটেষ্ট ৰেলী কৰিম পিছত আকৌ ৰিয়েকশ্যনটো আকৌ যদি বেয়াকৈ হয় মোৰ গোটেই মূৰত যদি আহি যায় বোজাটো তেতিয়াহ'লে এই নিৰ্বাচন খেলাটো অলপ অসম্ভৱ হ'ব সেইকাৰণে মই প্ৰটেষ্ট ৰেলীটো কৰা নাই সেইকাৰণে মই স্থগিত ৰাখিছোঁ মই আমাৰ চৰকাৰক আহ্বান জনাইছোঁ পুলিচ প্ৰশাসনৰ যোগেদি আমাৰ BPF দলৰ কৰ্মীসকলৰ ওপৰত যিটো হাৰাশাস্তি কৰিছে এই হাৰাশাস্তিটো আপোনালোকে গুচাই দিয়ক পুলিচ প্ৰশাসনে আমাক মুকলিভাৱে কাম কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক গণতন্ত্ৰত সকলোৰে স্বাধীনতা আছে ৰাজনীতিত নামিবৰ কাৰণে নিৰ্বাচন খেলিবৰ কাৰণে সকলোৰে অধিকাৰ আছে তাত কাম কৰিবৰ কাৰণে সকলোৰে অধিকাৰ আছে এই অধিকাৰটো খৰ্ব কৰিবৰ কাৰণে আজিৰ চৰকাৰে পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰি পেলাই আমাৰ ওপৰত যিটো আতিশয্য চলাইছে যিটো টৰ্চাৰ কৰিছে স্বেচ্ছাচাৰিতা কৰিছে সেই কৰাটো যাতে বন্ধ কৰে মই ৰাইজক আমাৰ শ্ৰদ্ধাৰ ভোটাৰসকলক এইটোৱে মই আহ্বান জনাম আহক আমি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত যিটো BTC এখন আমি পালোঁ BTAD ইয়াৰ পুৰা নামটো BTAD সেই BTCখনক আমি পুনৰ নিৰ্মাণ কৰিব লাগিব এই BTCৰ যোগেদি হাগ্ৰামা মহিলা ডাঙৰীয়াই চুক্তি কৰা BTCৰ যোগেদি আমি উন্নয়নৰ মুখটো দেখা পাইছোঁ আজি আমাৰ ওচৰত আছে মেডিকেল কলেজ আমাৰ ওচৰতে আছে ইঞ্জিনিয়াৰিং কলেজ আমি পাইছোঁ মানে ইউনিভাৰ্চিটি আৰু এগ্ৰিকালচাৰ আমি পাম ইঞ্জিনিয়াৰিং কলেজ আকৌ পাম আমাৰ ওচৰত ইঞ্জিনিয়াৰিং কলেজ আছে বিভিন্ন অনুষ্ঠান যিটো অনুষ্ঠানৰ যোগেদি আমাৰ সন্তানবিলাকে মানে পঢ়া শুনা কৰি পেলাই নিজকে পাকৈত চিটিজেন হিচাপে পাকৈত নাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে ৰাস্তা লাগে সেই ৰাস্তাটো হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বৰ যিটো চুক্তি হৈছে এই চুক্তিৰ যোগেদি আমি পাইছোঁ যিটো ৰাস্তা দি অহা যোৱা কৰিছে সেইবিলাক মই কৰা কাম যিটো ব্ৰিজৰ ওপৰত আপোনালোকে চলাচল কৰিছে সেইবিলাক মই কৰিছোঁ গতিকে ইয়াতকৈ বেছি ক'বলগীয়া কথা নাই মানে
গৌৰা নদীৰ পশ্চিমত থকা গাঁওবিলাকে ব্ৰিজ নথকাৰ কাৰণে ৰেলৱে ব্ৰিজৰ ওপৰেদি আমাৰ লেবাৰসকলে আহিব লাগিছিলে, খৰি বিক্ৰী কৰা মানুহবিলাকে আহিব লাগিছিল। তেওঁলোকে দুৰ্ঘটনাত সন্মুখীন হৈ মৃত্যুবৰণ কৰিবলগীয়া কৰিছিল। সেই গতিকে প্ৰথম অৱস্থাতে মোক ছেকেণ্ড টাইম যেতিয়া মই নিৰ্বাচন আকৌ অৱতীৰ্ণ হৈছোঁ, তেতিয়া সেই অঞ্চলৰ ৰাইজে মোক কৈছিল যে এই গৌৰাং নদীৰ ওপৰত তুমি দলং এখন বনাই দিয়া, এই দলং বনোৱাৰ পিছত তুমি যুগে যুগে তুমি MLA হোৱা, আমি আছোঁ, সেই কথাটো কৈছিল। সেইকাৰণে গৌৰাং নদীৰ দলত যদিও দলং এখন হ'ব নোৱাৰে, মানে ওপৰত এখন দলং আছে, তলত এখন মানে ৰেলৱেৰ দলং আছে, গতিকে তাত সম্ভৱ নহয়। তথাপিও মই এগৰাকী দিল্লীৰ বিষয়া, ছাৰ্ফেচ ৱাটাৰ ডিপাৰ্টমেণ্টৰ বিষয়া, তেখেতক মই অনুৰোধ কৰিলোঁ যে তুমি চাই দিয়া, যদি তুমি চাই নিদিয়ে, এইটো যদি তুমি কৰি নিদিয়া, এপ্ৰুভ কৰি নিদিয়া, তেতিয়াহ'লে মই মানে MLA হিচাপে অৱতীৰ্ণ হ'ব নোৱাৰোঁ, নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিম। গতিকে তুমি মোৰ ভাইৰ নিচিনা আৰু মই তোমাৰ বায়েকৰ নিচিনা বুলি কোৱাৰ কাৰণে তেখেতে নিজে আহি পেলাই দলংখন ক'ত নিৰ্মাণ কৰিলে ঠিক হ'ব, ৰেলৱে ব্ৰিজ যাতে এফেক্ট নহয়, তাৰ কাৰণে তেওঁ আহি পেলাই অলপ ব্যাখ্যা কৰি পেলাই তেওঁ দলংটো বনাই দি, ইয়াতকৈ কি বেছি আশা কৰিব পাৰোঁ। ৰাইজে এইটোৱে বিচাৰিছে যে মই যিহেতু ফ্ৰম দ্য ভেৰি বিগিনিং, আৰম্ভণিৰে পৰা আমাৰ মাননীয় প্ৰয়াত নেতা বডোফা মাননীয় উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া, তেখেতৰ নেতৃত্বত মই কাম কৰি আহিছিলোঁ। তেখেতে মোক বিধায়িকা বনাই থৈ গৈছে, তেখেতে ভৱিষ্যতবাণী দি থৈ গৈছে যে আমি এবাৰ আগন্তুক অহা বছৰত আমি মানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, যাতে আমি এছেম্বলিত আমাৰ কথাবিলাক ক'বৰ কাৰণে আমি মানে মানুহ পাওঁ। তাৰ কাৰণে তেখেতে আগতীয়াভাৱে এই সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তটো আমাৰ বড়ো ছাত্ৰ সন্থাই যদিও প্ৰথম অৱস্থাত গ্ৰহণ কৰিব পৰা নাছিল, তথাপিও তেখেত আমাৰ নেতা হয়, তেখেতৰ ভৱিষ্যতবাণীটো অক্ষৰে অক্ষৰে পালন কৰি পেলাই মোকো উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই এই সমষ্টিত মোক প্ৰজেক্ট কৰি থৈ গৈছিল। এই গতিকে তেখেতৰ এই বাণীটো শিৰোধাৰ্য কৰি পেলাই আমাৰ নেতাসকলে ক'বলৈ গ'লে আমাৰ প্ৰয়াত নেতা প্ৰেম সিং ব্ৰহ্ম আৰু শ্যামলা বসুমতাৰী আৰু উৰ্ষা উগৰা আৰু জয়ন্ত মহিলাৰী, তেওঁলোকে বাৰে বাৰে মোৰ ওচৰত আহি পেলাই মোক ৰিকুৱেষ্ট কৰিছিলে। প্ৰথম মই একেবাৰে গ্ৰহণ কৰিব পৰা নাই। তেওঁলোকে প্ৰথম অৱস্থাত তেওঁলোকে এই কথাটো কোৱা নাছিলে। যেতিয়া এই কথাটো ক'লে যে তোমাক এই সমষ্টিত যাতে বিধায়িকা হিচাপে তুমি প্ৰতিদ্বন্দ্বিতা কৰা, তাৰ কাৰণে উপেন্দ্ৰনাথ ব্ৰহ্মই